অল ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স ডে মানে আমি স্বাধীন পোৱা দিনৰ হয় তো অল ইণ্ডিয়াতে আজি আমাৰ ফ্লেগটো হোষ্টিং কৰা দিন হয় তো এতিয়া প্ৰথম আমি ফ্লেগটো হোষ্ট কৰিবলৈ আমাৰ মাঞ্জা অটো সুৰক্ষা এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আমাৰ ডাঙৰীয়া ববি ডাঙৰীয়াক আমি দায়িত্ব দিয়া হৈছে এতিয়া আমাক পোষ্ট কৰিব ফ্লেগটো মাঞ্জা অটো এছ'চিয়েশ্যনৰ আমাৰ অল ইণ্ডিয়া 15 আগষ্ট চেলিব্ৰেশ্যন কৰা আজি
75 ইয়াৰ্ছ হৈছে। সেইকাৰণে আমাৰ মাঞ্জা অটো এছ'চিয়েশ্যনৰ পৰা আমাৰ যিমান মাঞ্জা অটো ৰিক্সা ড্ৰাইভাৰ আছে আৰু লগতে আমাৰ অটো এছ'চিয়েশ্যনৰ আদি কৰি লৈ আমাৰ এডভাইজাৰ মেম্বাৰ্ছ আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চব মিলি আজি আমাৰ অটো এছ'চিয়েশ্যন মাঞ্জা অটো এছ'চিয়েশ্যন অফিচত আমি ফ্লেগ হোষ্টিং কৰা হৈছে। এইটো আৰু আমাৰ অটো এছ'চিয়েশ্যনটো লং লিভ হ'ব লাগে, ইয়াত গৈ আৰু আমি ভাল মানিব পাৰিব লাগে। এইটো বুলি মোৰ কথা ইমানত চমুকৈ সামৰিলোঁ। থেংক ইউ। গোটেই আমাৰ ইণ্ডিয়াই আমাৰ কি কয় ব্ৰিটিছৰ পৰা স্বাধীন পোৱা দিনত হয়। ইন দ্য ইয়াৰ্ছ অফ 1947 আমাৰ ব্ৰিটিছৰ পৰা আমাৰ ইণ্ডিয়া স্বাধীন পোৱা দিনত হয়। গোটেই ইণ্ডিয়াও আমি আমাৰ নিজৰ ৰাইটছৰ পৰা আমি ফ্ৰীডম পৰা থাকিব পাইছে। এইটোহে আৰু সেইকাৰণে আজিও আমাৰ এছ'চিয়েশ্যনৰ পৰা আমি ফ্লেগ হোষ্টিং কৰিব পাইছে পৰা হৈছে আৰু ইমান কৰিকিনে কিন্তু ভাল ক'ব লাগিব ইণ্ডিয়াবাসীৰ কাৰণে, মোৰ ৰাইজৰ কাৰণে, লগতে আমাৰ কৰ্মকৰ্তা এছ'চিয়েশ্যন গাড়ীৰ চালক তেওঁলোকেও আগন্তুক দিনত যাতে আগবাঢ়ি যাওক, চবে এটা নিজৰ নীতি নিয়ম লৈ কিনি আজি আমি এতিয়া ফ্লেগ হোষ্টিং কৰা এছ'চিয়েশ্যনৰ হৈ কিনি মাঞ্জা ইমান গৌৰৱিত। মানে এই ফ্লেগটো নিচান এটা আমাৰ ইণ্ডিয়াত, সমূহ ইণ্ডিয়াত বাহিৰতো আমাক বহুত সন্মান দিয়ে। গতিকে আমি সেইটো আজি উৰাব পাই বা হোষ্টিং কৰিব পাই আমি বহুত গৌৰৱ কৰিছোঁ, অনুভৱ কৰিছোঁ এছ'চিয়েশ্যনৰ সন্থাৰ ফালৰ পৰা। গতিকে বহুত ধন্যবাদ থাকিছে। আৰু লগতে আমাৰ গাড়ী কৰ্মকৰ্তাবিলাকে বা ড্ৰাইভাৰৰ পৰা মালিকে চলাই আছে, তেওঁলোকেও আগন্তুক দিনত ভৱিষ্যতত যাতে তেনেকুৱাই ৰীতি নিয়ম বা লৈ কিনি তেওঁলোকে কৰি যাওক, আগুৱাই যাওক। মই মোৰ ফালৰ পৰা ধন্যবাদ দিব বিচাৰিম। আমাৰ যিহেতু সন্থাখন চলাই লৈ গৈছে এছ'চিয়েশ্যনৰ হৈ কিনি বহুত যথেষ্ট সময় দিছে, ছেক্ৰেটেৰী কওঁ, প্ৰেচিডেণ্ট কওঁ, ভাইচ প্ৰেচিডেণ্ট কওঁ, তেওঁলোকে গোটেইখিনি আজি সময় দিব পৰা নাই, গতিকে থাকিব পৰা নাই। তথাপিও আজি আমি সমকম হৈ কিনি ৰাতিপুৱা আজি 8টা কিমান বজাতে আজি আমি ফ্লেগ হোষ্টিং কৰা হৈছে। গতিকে কোনোবা যদি নাহিলেও চবে আমাৰ মাজত দুই এসাঁজ বুজাই দিব ক'ব যে মানে আমি কৰিছোঁ, সেইখিনি সফল কৰিব লাগিব। সেইখিনি প্ৰেচিডেণ্ট নাথাকে আমি সফল মই দিম কিবা যে বিপদত পৰে যে আমাৰ সফল আৰু ষ্ট্ৰং হৈ থাকিলে বহুত ধন্যবাদ হোৱা নাই, যিকেইটা আহিছে ইমান ধন্যবাদ থাকি মোৰ বক্তব্য ইমান পাবই নোৱাৰিম।